হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এখন চিম্পুল বতাহ থকা আজি গুঠিলোঁ। কেনেদৰে গুঠিলোঁ চাওঁ বলক। বতাহ থকাখন গুঠিবলৈ মই 4 নম্বৰ কুৰ্চা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ঊলৰ অনুযায়ী কুৰ্চা ব্যৱহাৰ কৰিব পাৰে।
ভিডিঅ'টো চাই কেনে পালে জনাব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।